মৌ পালন এক মহান কাম বুলি মই ভাবোঁ। ঠিকেই, আমি আগবাঢ়িলোঁ লখিমপুৰ জিলাৰ ২ নম্বৰ সোণাপুৰ গাঁৱলৈ। নমস্কাৰ, মই শ্ৰী সত্যপ্ৰাণ মহন্ত। মোৰ ঘৰ লখিমপুৰ জিলাৰ নাওবৈচা মৌজাৰ ২ নম্বৰ সোণাপুৰ গাঁৱত। মই এজন মৌ পালক। মই আগৰ পৰা মৌ পালন কৰিছিলোঁ যদিও এষ্টেক আৰু GETFৰ সহযোগত GSDPৰ যি এমহীয়া মৌ পালন প্ৰশিক্ষণ অনুষ্ঠান হৈছিল তাত মই অংশগ্ৰহণ কৰিছিলোঁ। আৰু তাত অংশগ্ৰহণ কৰি মই মৌ পালনৰ খুঁটি নাটি মাৰি পেলাই মৌ পালন আমি কেনেকৈ কৰিব লাগে আৰু এই মৌ পালনৰ লগত প্ৰকৃতিৰ যি সম্বন্ধ, প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত মৌ পালনৰ যি ভূমিকা, এই গোটেই কথাখিনি মই তাত নিখুঁতভাৱে জানিব পাৰিছিলোঁ আৰু তাৰ দ্বাৰা মই যথেষ্টখিনি উপকৃত হৈছোঁ। উক্ত প্ৰশিক্ষণ অনুষ্ঠানতে আমি হনি কেনেধৰণে প্ৰচেছিং কৰা হয়, কেনেধৰণে বটলিং কৰা হ'ব আৰু তাৰপিছত লেভেলিং কৰি তাক মাৰ্কেটলৈকে নি কেনেধৰণে প্লেচমেণ্ট কৰা হ'ব আৰু আমি মাৰ্কেটিং কেনেধৰণে কৰিম, এই সম্পৰ্কে আমি বিশদভাৱে জ্ঞান আহৰণ কৰিছিলোঁ। প্ৰকৃতিৰ ৮০% গছৰ ফুলৰ ক্ষেত্ৰত মৌ মাখিয়ে পৰাগ সংযোগ ঘটাই মহান সেৱা আগবঢ়ায় আৰু আমি গ্ৰহণ কৰা প্ৰতিটো খাদ্যতেই এই মৌ মাখিৰ অৱদান উল্লেখনীয়। মৌজোলৰ গুণাগুণ আৰু প্ৰকৃতি সংৰক্ষণত মৌ মাখিৰ যি অশেষ ভূমিকা, এই দুয়োটা দিশৰ প্ৰতি লক্ষ্য ৰাখি মই বিভিন্নজনক মৌ পালনৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ মই যত্ন কৰিছোঁ। অসমৰ প্ৰাকৃতিক পৰিৱেশত মৌ পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে, সেয়েহে মই এই ক্ষেত্ৰত মনোনিৱেশ কৰি আগবাঢ়িছোঁ। মই বৰ্তমান সূৰ্য পুষ্পা মৌ পালন ও সংৰক্ষণ কেন্দ্ৰ নামেৰে এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছোঁ আৰু এই নামেৰেই মই মোৰ ফাৰ্মৰ মৌজোল বজাৰত উলিয়াই দিবলৈ যত্ন কৰিছোঁ। মই বৰ্তমান লখিমপুৰ জিলাৰ ৩ স্থানত সূৰ্য পুষ্পা মৌ পালন কেন্দ্ৰৰ বিক্ৰী কেন্দ্ৰ আৰম্ভ কৰিছোঁ, য'ত মৌজোলৰ উপৰিও মৌ বাকচ আৰু মৌ পৰিয়াল উপলব্ধ হ'ব। বৰ্তমান মোৰ OILB এপি চেৰেনা ইণ্ডিকাৰ 50টা বি বক্স আছে আৰু মই এই এপি চেৰেনা ইণ্ডিকাৰ মৌজোল বজাৰত বিক্ৰী কৰাৰ উপৰিও এই ক্ষেত্ৰত আগ্ৰহী ব্যক্তিক প্ৰশিক্ষণ দিবৰ বাবে মই নিজকে প্ৰস্তুত কৰি তুলিছোঁ। এইটো এটা কেপচাৰিং বক্স বা ইয়াক নিউক্লিয়াৰ হাইভ বুলিও কোৱা হয় আৰু এইটো মই বিক্ৰীৰ বাবে সাজু কৰি তুলিছোঁ। আৰু ইয়াত এজনী কুইন আৰু কুইনৰ লগতে 4খন চাক দিয়া হয় আৰু 4খন চাক আৱৰিব পৰাকৈ তাত যথেষ্ট পৰিমাণে মৌ গুটিও থাকে। পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি লালুকৰ পৰা লখিমপুৰ অভিমুখে আহি থাকিলে লালুকৰ পৰা 4-5 কিলোমিটাৰ অহাৰ পিছত মোৰ প্ৰথমটো আউটলেট পাব। মই এই OILB বা আমাৰ খুৰুঙীয়া মৌৰ এপি চেৰেনা ইণ্ডিকাৰ মৌজোল নিষ্কাশন কৰি মই বটলিং কৰিছোঁ আৰু বটলিং কৰি মই ইয়াক বজাৰত উপলব্ধ কৰিবলৈ যত্ন কৰিছোঁ। বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ ফুলৰ আপোনালোকে এই মৌজোলৰ টেষ্ট আৰু ফ্লেভাৰৰ ধুনীয়া ধুনীয়া আমেজ ল'ব পাৰিব। মই মোৰ এই আউটলেটটোত এই মৌবাহটো মই ডেমৰ বাবে ৰাখিছোঁ আৰু এই ডেমৰ বাবে ৰাখিছোঁ বিভিন্ন গ্ৰাহক বা স্কুলৰ ছাত্ৰ ছাত্ৰী কেতিয়াবা আহে আৰু আহি পেলাই তেওঁলোকে মৌ মাখিৰ আচৰণ সম্পৰ্কে তেওঁলোকে জানিব বিচাৰে। তেতিয়া আমি তেখেতলোকক এই মৌবাহৰ কাৰ্যকলাপ আৰু তেওঁলোকৰ আচৰণ সম্পৰ্কে আমি প্ৰাথমিক জ্ঞানখিনি আহিলে দিওঁ। বৰ্তমান মই মোৰ এই ডেমৰ বাবে 5টা বি বক্স ৰাখিছোঁ।
এখেত বিপিন ফুকন। নমস্কাৰ। এখেত এজন মৌ ভালপোৱা ব্যক্তি। এখেতে মোৰ এই আউটলেটটোৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আছে। মহন্ত ডাঙৰীয়াক মৌ পালনৰ ক্ষেত্ৰত যিকোনো কাৰ্যত মই সহযোগ কৰি আছোঁ। আজৰি সময়ত সংগীত চৰ্চাত ব্যস্ত থকা সত্যপ্ৰাণ মহন্তদেৱলৈ আমাৰ পিনৰ পৰা থাকিল অলেখ অযুত শুভকামনা। তেখেতৰ এই যাত্ৰা সফল হওক। ধন্যবাদ।